আপুনি স্কুলত থাকোঁতে শিকিব পাৰিছিলে কম উষ্ণতাত থকা প্ৰাণী আৰু বেছি উষ্ণতাত জীয়াই থকা প্ৰাণীৰ বিষয়ে। এই জীৱবোৰৰ মাজত এইটো কমন যে যিবোৰে গৰম ঠাইত জীয়াই থাকে সেইবোৰ ঠাণ্ডা ঠাইত পোৱা নাযায় আৰু যিবোৰ ঠাণ্ডা ঠাইত জীয়াই থাকে সেইবোৰ গৰম ঠাইত পোৱা নাযায়। আজি এনেকুৱা এটা জীৱৰ বিষয়ে ক'ম যিটোৰ বিষয়ে আপুনি আগতে কেতিয়াও স্কুলত শুনা নাছিল, যিটো জীৱই পৃথিৱীৰ সকলো ঠাইত জীয়াই থাকিব পাৰে। পৃথিৱীৰ ৰহস্যময় জীৱবিধৰ বাবে ভিডিঅ'টো লাইক কৰিব। চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। চনত টাৰ্ডিগ্ৰে জীৱটো জাৰ্মান জুলজিষ্ট এজনে ডিস্কভাৰ কৰিছিল। এই জীৱবিধৰ 8খন ভৰি আছে আৰু দেখাত প্ৰায় ভালুকৰ নিচিনা। এই জীৱবিধ বহুত বিশেষণীয় কাৰণ পৃথিৱীৰ ঠাণ্ডা ঠাই ৰাছিয়াৰ ওইমিয়াকনৰ এভাৰেজ উষ্ণতা প্ৰায় -50 ডিগ্ৰী আৰু কিছুমান সময়ত এই উষ্ণতা কমি -70 ডিগ্ৰীলৈ যায়, কিন্তু এই উষ্ণতাটো এই জীৱবিধৰ একো নহয়। এই উষ্ণতাটো এই জীৱবিধৰ বাবে একোৱে নহয়, আনকি একচুৱেল জিৰ' টেম্পাৰেচাৰ মানে -273 ডিগ্ৰীতকৈ যদি 1 ডিগ্ৰী উষ্ণতা বৃদ্ধি কৰা হয় তাতো এই জীৱবিধৰ কোষবোৰ কাম কৰে, য'ত আমাৰ মানুহৰ কোষবোৰ ফ্ৰিজ হৈ যায়। সাধাৰণতে বহুত মাছৰ ক্ষেত্ৰত এই শক্তি দেখা যায় বহুত কম উষ্ণতাত জীয়াই থকা, যাৰ বাবে সিহঁতৰ দেহত এণ্টি ফ্ৰিজ ছিষ্টেম থাকে, কিন্তু চাইণ্টিষ্টে এই জীৱবিধৰ দেহত তেনেকুৱা একো দেখা নাই। কিন্তু এই জীৱবিধৰ দেহত এণ্টি অক্সিডেণ্ট হোৱা দেখা যায়। আপুনি গম পালেই এই জীৱবিধ কিমান কম উষ্ণতাত থাকিব পাৰে। এতিয়া আহক জানো এই জীৱবিধে কিমান বেছি উষ্ণতাত থাকিব পাৰে। এই জীৱবিধ প্ৰায় 150 ডিগ্ৰী উষ্ণতাতো জীয়াই থকা দেখা যায়, যিখিনি উষ্ণতাত মানুহ থাকিলে বেছি সময় নালাগে মানুহজনৰ শৰীৰ জ্বলি ছাই হ'বলৈ। কিন্তু এই জীৱবিধে এই উষ্ণতাত সহজভাৱেই জীয়াই থাকিব পাৰে। এইবোৰ দেখি বৈজ্ঞানিকে এই জীৱবিধক স্পেচত টেষ্ট কৰাৰ কাৰণে লৈ গ'ল। তাৰ পৰা পোৱা ৰিজাল্ট সঁচাকৈ আচৰিত। এই জীৱবিধক স্পেচত জীয়াই থাকে নাথাকে তাক চাবলৈ স্পেচত থৈ দিয়া হ'ল। পিছত যেতিয়া চালে দেখিলে যে এই জীৱবিধ জীয়াই আছে, লগতে ইহঁতৰ সংখ্যাও বাঢ়িছে। স্পেচত এই জীৱবিধে সূৰ্যৰ পৰা হোৱা ৰেডিয়েশ্যনৰ পৰা কেনেকৈ বাচিলে সঁচাই আচৰিত। তাকে দেখি চাইণ্টিষ্টবোৰ আচৰিত হৈ থাকিল। আৰু টাৰ্ডিগ্ৰেডে সাগৰৰ তলৰ ভাগৰ প্ৰেছাৰো সহ্য কৰিব পাৰে আৰু মানুহতকৈ 6 গুণ বেছি ৰেডিয়েশ্যন সহ্য কৰিব পাৰে। কিছুমান বৈজ্ঞানিকে কৈছে যে এই জীৱবিধ আমাৰ পৃথিৱীৰ আটাইতকৈ পুৰণা জীৱ হয় আৰু মহাবিনাশৰ পৰাও বাচি অহা জীৱ, যাৰ ফলত আজি এই জীৱবিধৰ কোনো বেলেগ জীৱৰ DNA লগত মিল থকা দেখা নাযায়। এই জীৱবিধে ইমান বছৰ পৃথিৱীৰ সকলো ঠাইৰ জলবায়ু আৰু সকলো অৱস্থিতিত এনেকৈ মিল খোৱালে, যাৰ ফলত এই জীৱবিধৰ এইবিলাক ক্ষমতা দেখা যায়। এই জীৱবিধে সাধাৰণতে একো নোখোৱাকৈ 40 বছৰ জীয়াই থাকে, যিটো প্ৰক্ৰিয়া সাধাৰণতে বহুতো ঠাণ্ডা প্ৰাণীয়ে কৰা দেখা যায়, যাক আমি প্ৰক্ৰিয়া বুলি কওঁ। যি প্ৰক্ৰিয়াত জীৱ এটাই গভীৰ নিদ্ৰাত গৈ শৰীৰটোৰ সকলো কাম ৰখাই দিয়ে, যাৰ ফলত পানী আৰু খাদ্য নোখোৱাকৈ জীৱবিধ জীয়াই থাকে। টাৰ্ডিগ্ৰেডে এই প্ৰক্ৰিয়াত শৰীৰৰ পানীৰ পৰিমাণ মাত্ৰ 3% কৰে আৰু গভীৰ নিদ্ৰাত যায়, আৰু যেতিয়াই ইচ্ছা কৰে এই জীৱবিধে আৰু ৰিহাইড্ৰেট কৰি পুনৰ দেহটো জীয়াই তুলিব পাৰে। এতিয়া আপুনি জানেনে এই জীৱবিধ ক'ত পোৱা যায়? এই জীৱবিধ এতিয়া আপোনাৰ ওচৰতে থাকিব পাৰে। টাৰ্ডিগ্ৰেডৰ ছাইজ 0.5 মিলিমিটাৰৰ পৰা 1 মিলিমিটাৰ হয়, যাক কেৱল অনুবীক্ষণ যন্ত্ৰৰ ফলতহে চাব পাৰি। যদি কেতিয়াবা চান্স পায় এই জীৱবিধ চাব নাপাহৰিব। সাধাৰণতে ইয়াক বেছিকৈ সেমেকা ঠাইত পোৱা বনত পোৱা যায়। যদি আপুনি ইচ্ছা কৰে ইয়াক অনুবীক্ষণ যন্ত্ৰৰ ফলত চাব পাৰিব। হেল্ল' বন্ধুসকল, মই আপোনালোকৰ আগত সদায় নতুন জ্ঞান আৰু ইণ্টাৰেষ্টিং ভিডিঅ' আনিয়ে থাকিম। সেইবোৰ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। টাৰ্ডিগ্ৰেডৰ কথা লগৰবোৰ সকলোকে জনাব। যদি ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰি দিব, আৰু যদি চেনেলটোত আপুনি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব।